প্ৰিয় দৰ্শক মই কৈছোৱেই যে বহুত বছৰৰ মূৰত আজি মই এনেকৈ এটা ফিচাৰীত নামিছোঁ আৰু মই ভাষা বিচাৰি পোৱা নাই যে কি অনুভৱ হৈছে মোৰ তলত মোৰ বাচাক খুন্দিয়াইছে ভৰিত আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া তেখেতক মই আজি সাক্ষাৎ কৰিম আৰু আমাৰ নলবাৰী জিলাৰ দিজাৰী দেৱজিৎ বৰ্মন তেখেতে কেনেকৈ মাছ উৎপাদন কৰে প্ৰত্যেকটো বিষয়ে তেখেতে পুংখানুপুংখানুভাৱে আজি তেওঁ আলোচনা কৰিব। তেখেতৰ প্ৰত্যেকটো ভিডিঅ' মই আজি আপোনালোকক দেখাম। যাই মই আজিৰ অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি এনেকুৱা এটা জেগালৈ আহিছোঁ যিটো জেগাৰ পৰিৱেশ আমি প্ৰথমবাৰৰ কাৰণে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম আৰু আপোনালোকে দেখাৰ পিছত গম পাব যে আজি কি দেখুৱাবৰ কাৰণে মই এই নলবাৰীৰ এই বিশেষ নিৰ্দিষ্ট জেগাটোলৈ আহিছোঁ। মই এখন প্ৰথমতে আপোনালোকক এখেতৰ সন্দৰ্ভত লিখা মই আমাৰ কেমেৰা দীপেনক অনুৰোধ কৰিম। দেৱজিৎ বৰ্মন যদি আপোনালোকে চাই ইয়াত লিখা আছে এখেতৰ নামেই হৈছে সেই দেৱজিৎ বৰ্মন আৰু এই দেৱজিৎ বৰ্মনৰ লগতে আজি আমি কিছু কথা পাতিম এই কাৰণেই যে মই আপোনালোকক কওঁ যে এই ৰাস্তাটোৰ পৰা আহি থাকোঁতে যিখিনি মই দেখিছোঁ পুখুৰী 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 প্ৰত্যেক ঘৰ মানুহৰ সন্মুখত পুখুৰী, পিছফালে পুখুৰী, কাষত পুখুৰী, কেৱল পুখুৰী আৰু পুখুৰী। অসমৰ বিভিন্ন গাঁৱত এই পৰিৱেশটো যদি হৈ যায় তেতিয়াহ'লে কি ধৰণৰ এটা সাংঘাতিক পৰিৱৰ্তন আহিব অসমৰ আৰ্থ-সামাজিক জীৱনলৈ আহি থাকোঁতে মই অনুভৱ কৰিছোঁ। আৰু এই যে পুখুৰীবিলাক হৈছে তাৰ মূল ব্যক্তিজন এখেতৰ কাৰণে এই অঞ্চলটোত আজি এনেকৈ শ শ হাজাৰ হাজাৰ হয়তো পুখুৰী সৃষ্টি হৈছে আৰু এখেতৰ এই কেম্পাছত মই এতিয়া সোমাম এইকাৰণেই সোমাম আৰু আপোনালোকক এইকাৰণেই জনাম ৩৫টা পুখুৰী আছে ইয়াত ৩০০ বিঘাতকৈও অধিক মাটিত কেৱল পুখুৰী আছে আৰু অসমৰ মানুহে কিন্তু এই কথাখিনি যিধৰণে জানিব লাগিছিল গম পাব লাগিছিল আজিলৈকে গম পোৱা নাই। সেইকাৰণে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই প্ৰথমতে কওঁ আজিৰ অভিমতত কেৱল আপোনালোকক জনাম ভাল খবৰ, নামত ভাল খবৰ নহয় সঁচাই ভাল খবৰ, যিটো খবৰ দেখাৰ পিছত আপোনালোক 10জন অনুপ্ৰাণিত হ'ব আৰু অসমৰ বিশেষকৈ যুৱ প্ৰজন্ম যিসকল চাকৰিৰ তাৰণাত হাহাকাৰ কৰি থাকে, ঘোচ দি তৰণি নাপায়, দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত হৈ কৰবাৰ জেলৰ ভাত খাবলগীয়া হয়, সেই তেনেকুৱা অভিভাৱক আৰু তেনেকুৱা যুৱকসকলৰ কাৰণে আজিৰ এই অনুষ্ঠানটো এটা প্ৰেৰণাৰ উৎস নহয়, আদৰ্শ উৎস নহয়, তাৰো ঊৰ্ধত কিবা এটা শব্দ যিটো মোৰ এই মুহূৰ্তত মনলৈ অহা নাই, অভিধানত নথকা শব্দ এটা হয়তো মানে ইয়াত আপুনি অনুভৱ কৰিব পাৰে। তাৰপিছত চাব মোৰ কথাখিনি কিমান সঁচা কিমান মিছা। আহক আমি এতিয়া সোমাই যাওঁ দেৱজিৎ বৰ্মনৰ এই ৩৫টা পুখুৰী থকা এই ৩০০ বিঘা ভূমিৰ আচল ছবিখন জানিবৰ কাৰণে। মই আপোনাক সঁচাকৈ কৈছোঁ মই শুনি আছিলোঁ আপোনাৰ কথা, গম নাপাওঁ, আজি প্ৰথম আপোনাক মই লগ পালোঁ। ইয়াত যিখিনি কথা মই শুনিছোঁ মইতো আকৌ ভুল কৰা নাই, আপোনাৰ ৩৫টা পুখুৰী আছে, ৩৫টা পুখুৰী আৰু ইয়াত তেতিয়া এইখন কি পথাৰ আছিল নেকি? খেতি পথাৰ আছিল। প্ৰথম আপুনি যিটো পুখুৰী কৰিছিল সেই পুখুৰীটো ইয়াত এতিয়া আছেনে? ইয়াত মোৰ ঘৰত আছে। অঁ আচ্ছা। আৰু
মানে প্ৰত্যেক বছৰে এটা এটা পুখুৰী কি বহাই বহাই গৈ আছিল নেকি নে কি? যেতিয়া বৰাই গৈ আছিলোঁ, তাৰপিছত কি হ'ল, যেতিয়া মোৰ পুখুৰী 16টা নে 17টা আছিলে, তেতিয়া কি হ'ল 1998ত পাগল দিয়া নদী ভাঙি মোৰ গোটেই ফাৰ্মবিলাক পুতি দিলে। তেতিয়া আৰু মই মানে মাইনাছত গুচি গ'লোঁ। গুচি যায় আৰু মানে কি 90ত যিটো পৰ্যায় আছিলে আৰু 98, 99ত সেইটো পৰ্যায় আহি গ'ল। মানে কি আৰু খুব দিব লগা হ'ল লাহে লাহে। আচ্ছা 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 আচ্ছা। দিয়াৰ পিছত 2003ত মানে কি হ'ল, মই বেলেঞ্চত আহি গ'লোঁ মানে। তাৰপিছত আৰু মানে 2003ৰ পৰা আৰু মানে মোক ৰখাব পৰা নাই। আপুনি এতিয়া আপোনাৰ কিমান মানুহে কাম কৰি আছে? ইয়াতে মোৰ 35 আছে। 35। এই যে এইবিলাক যে জাল এইবিলাকে আপুনি পোনা ধৰে নে মানে ডাঙৰ মাছো ধৰে? আমাৰ দুইটা কামেই হয়, পোনাও ধৰোঁ, ডাঙৰ মাছো। আৰু এই যিখিনি আপোনাৰ মানুহ ইয়াত জড়িত হৈ আছে, এই মানুহখিনি কোন মানুহ? আমাৰ ইয়াৰে গোটেই লোকেল। মোৰ গাঁৱৰো আছে, বহুত কেইজন আছে। প্ৰিয় দৰ্শক, তেখেতৰ মুখেৰে আৰম্ভণিৰ কথাখিনি আপোনালোকে শুনিছে। কিমান এটা বিজ্ঞানসন্মতভাৱে এই কামখিনি তেখেতে কৰিছে। আৰম্ভ কেতিয়া কৰিছিল? মই 1990ত কৰিছিলোঁ, তেতিয়া 1.5 বিঘা মাটি কৰিছিলোঁ। 1.5 বিঘা? 90 চনত? আপোনাৰ মনলৈ কেনেকৈ আহিছিল সেই চিন্তাটো? এতিয়া মানে কি হৈছিলে, আমাৰ দেউতাই খেতি কৰিছিলে। আমি অলপ গৈ থাকোঁ নেকি? হয়, দেউতাই মানে খেতি কৰিছিলে। তাৰপিছত কি হ'ল, আমাৰ অসমৰ প্ৰথম পোৱালিটো মানে যথেষ্ট নাটনি হৈছিলে। এতিয়া আমি পোৱালিবিলাক ৰঙীয়া মাছৰ পৰা পৰিৱেশৰ যিবিলাক পোৱালি আহে, সেইটো আমি আনিব লাগে কোভিড টাইমত। তাৰপিছত মই কি কৰিলোঁ, আমাৰ ইয়াত এজন ফাৰ্মাচিষ্ট জমদা আছিলে। তেওঁ যেতিয়া মই মেট্ৰিক দিছিলোঁ 1990, তেখেতৰ পৰা 2 লাখ পোৱালি কিনি আনিছিলোঁ। পোৱালি অনাৰ পিছত এই 1.5 বিঘা যিটো দেউতা মানে ককাৰ দিনৰ পুখুৰী আছিলে, সেইটোত মানে মই 40 দিনত মানে 50,000 টকা পাই গ'ল। এতিয়া মানে কি হ'ল, 90 চনত 50,000 টকা পোৱা মানে বহুত মানে সেইটোৱে মানে কি হ'ল মোৰ মানে টাৰ্ণিং পইণ্ট। আচ্ছা আচ্ছা। 90 চনত আপুনি 50,000 টকা 45 দিনত পাইছিলোঁ। 45 দিনত পাইছে? তাৰপিছত কি হ'ল, প্ৰতি বছৰে এটা পুখুৰী খান্দো। তাৰপিছত নিজে পোৱালি বনোৱাৰ চেষ্টা কৰিলোঁ। যাই এইখিনি এতিয়া এইটো ইয়াত তেতিয়া এইখন কি পথাৰ আছিল নেকি? তেতিয়া খেতি পথাৰ আছিল। খেতি পথাৰ হয়। প্ৰথম আপুনি যিটো পুখুৰী কৰিছিল, সেই পুখুৰীটো ইয়াত এতিয়া আছেনে? ইয়াতে মোৰ ঘৰত আছে। ক'ৰ পৰা গৈ ক'ত পাব পাৰি তাৰ উদাহৰণ দেখুৱাইছে এই দেৱজিৎ বৰ্মনে। শুনি ভাল লগা কথা চাওক, যে কিছুমান কিতাপ পত্ৰ পঢ়ি যে মানুহে জ্ঞান অৰ্জন কৰে তেনেকুৱা কথা নহয়। মানুহৰ জীৱনত কিছুমান প্ৰেক্টিকেল অভিজ্ঞতা থাকে, যিবিলাকৰ মানে প্ৰভাৱ সৰুৰ পথাৰী হয়। এই যে পুখুৰী খান্দিছিল, আপুনি প্ৰথম ভুৱনেশ্বৰ চিফাত কেতিয়া গৈছিলে? চিফা প্ৰত্যেক বছৰে আমি যাব লাগে। প্ৰত্যেক বছৰে? আপুনি ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিছিল তাত? 10 বছৰ হ'ল। 10 বছৰ। আপোনাক প্ৰথম সেই কথাখিনি কোনে কৈছিল? যেতিয়া মানে কুলদীপ কুমাৰ ছাৰ বুলি এজন চাইণ্টিষ্ট আছিলে, তেখেতে প্ৰথম ইয়াতে আহিছিলে। তাৰপিছত তেওঁ মানে কি হ'ল, মোৰ ফাৰ্মখন দেখি তাৰপিছত তেওঁ অথৰাইজেশ্যনটোৰ কাৰণে তেওঁ লাগি গ'ল। মানে তেওঁলোকে যিটো ইম্প্ৰুভ ভেৰাইটি ৰ' বনালে, সেইটো মানে কি হয়, তেওঁলোকেতো নিশ্চয়ৰ পৰা আমাক অসমত দিব নোৱাৰে। সেইটো কাৰণে অসমত আমাৰ 2টা পাৰ্টিক দিলে, এজন মোক আৰু এজন দিলে টাটা টি ষ্টেটত। আচ্ছা, আপোনাৰ কথাখিনি তেওঁলোকে প্ৰথম ছাৰ্ভে কৰিছিল। ছাৰ্ভে কৰি মানে মই কেনেকুৱা ফাৰ্মাৰ, মানে মই কেনেকুৱা মানে কোৱালিটি মেইনটেইন কৰি আছোঁ, সেইটো মানে আমাৰ অসম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ পৰাও তেওঁলোকে এটা কনচাৰ্ণ এটা লৈ লৈছিল। এই ল'ৰাজন কেনেকুৱা মানে মাছৰ মানে কেনেকুৱা চাইজৰ ব্ৰিডিং কৰে, ইনব্ৰিডিং কৰে নেকি, বা ক্ৰছ ব্ৰিডিং কৰে নেকি, সেইবিলাক গোটেই চেক কৰিছোঁ। চেক কৰাৰ পিছত তেওঁলোকে ছাৰ্ভে এই যে ইনব্ৰিডিং, ক্ৰছ ব্ৰিডিং সাধাৰণ মানুহে বুজিব পৰাকৈ আপুনি অকণ কৈ দিব নেকি? ক্ৰছ ব্ৰিডিং মানে কেনেকুৱা, আমি যিটো টেংকিত মাছ ইনজেকশ্যন কৰিম মানে চিংকুলত, তাত মানে কি হয়, বেছিভাগ ফাৰ্মাৰে ৰৌ মিৰ্গা ভকুৱা চব একেলগে সোমাই দিলে। আচ্ছা, তেতিয়া মানে মাছৰ শ্বেপবিলাক বেলেগ বেলেগ হৈ যায়। যদি মাদাৰটো ভকুৱা হ'ল, ফাদাৰটো যদি ৰৌ থাকিলে, সেইটো মানে কি হয়, মানে হাইব্ৰিড হৈ যায়, ক্ৰছ হৈ গ'লে কি হ'ব, আমাৰ দেশত মানে কি হ'ব, পৃথিৱীৰ পৰা অৰিজিন মাছৰ বিধানটো নাইকিয়া হৈ যাব।
সেইটো এটা মানে প্ৰথম কাৰণ। অঁ তাৰপিছত আমাৰ অসমত যে ডাঙৰ মাছ প্ৰডাকশ্যন কৰিব নোৱাৰে অঁ নহয় যে এইটো কি হৈছে, প্ৰথম মানে কোৱালিটি চিটটো নাই। অঁ এতিয়া মানে মোৰ পৰা যিখিনি পাব্লিকে মাছ লৈছে তেওঁলোকে ডাঙৰ মাছ কৰিছে, অঁ মোৰ পৰা তেওঁলোকে ফিডো লৈছে হয়। আৰু ট্ৰেইনিঙো লৈছে। অ'কে তাৰমানে আমাৰ পেকেজ হিচাপে চলে। আচ্ছা তেওঁ যদি যদি বেলেগৰ পোৱালি তেওঁৰ পুখুৰীত পোহে তেতিয়াহ'লে মোৰ পোৱালি মই নিদিওঁ। অঁ তেতিয়া মানে কি হ'ব, তেওঁ ফিডো ইউজ কৰিব, মাছো ডাঙৰ নহ'ব। ডাঙৰ নহ'ব, বদনামটো আপোনাৰ হ'ব। আচ্ছা আচ্ছা এই যে এনেকুৱা যিবিলাক এইবোৰ যে সূতাৰ নিচিনা এইবিলাক যে আপোনাৰ পুখুৰীবিলাকত এইবোৰ যে দি থৈছে এনেকৈ আৰু ইয়াত এইফালেও আছে এইফালেও আছে, মানে এইবোৰ কি কি কাৰণে দিছে? তাৰমানে আমি অন্ধত যেতিয়া 2011ত আমাৰ SRD নিছিলে, অঁ তেতিয়া তাত দেখিছিলোঁ কি তাত মানে জালবিলাক দিছিলে পুখুৰীৰ ওপৰত, যিবিলাক মানে কি হয় বহুত মানে কি চৰাইবিলাক আহি মাছ খায়। আচ্ছা এতিয়া আমাৰ ইয়াতে সেই জালটো আনিব লাগিলে খৰচটো বাঢ়ি যায়। অঁ তেতিয়া মানে কি মই ভাবিলোঁ কি যদি এনেকৈ ষ্টেট আনি সূতা টানি দিওঁ চৰাইটো নপৰে আৰু। অঁ এতিয়া এতিয়া চৰাই সেইটো কাৰণে নাহে ন? নাহে। প্ৰিয় দৰ্শক, কথাখিনি শুনাৰ পিছত আপোনালোকৰ নিজৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু মোৰ চাওক যে অন্ধ্ৰপ্ৰদেশত তেখেতে যেতিয়া চাইছিল তেতিয়া এনেকুৱা ফিচাৰী যেতিয়া প্ৰথম নাৰ্চাৰী টেংকত যিবিলাক মানে কি সৰু পোৱালি ৰাখে তাত মানে কি হৈছিলে পুৰা জালেদি ঘেৰি ৰাখিছিলে। হয় তেতিয়া মানে আমাৰ ইয়াতে যিহেতু জালটো খৰচটো বাঢ়ে, তেতিয়া মই এইটো নিজে কৰিছে। নাৰ্চাৰী টেংক মানে আপুনি বুজি পাইছে চাগে আপোনালোকে যে মাছৰ যিটো পোনা একেবাৰে সৰু অৱস্থাত চৰাই খায় যিহেতু, গতিকে সেই চৰাই নাহিবৰ কাৰণে সেই অৱস্থাতেই কেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আৰু সেইখিনিয়ে কৰিছিল দেৱজিৎ বৰ্মনে নিজস্ব চিন্তাৰে এনে কৰি। যদি আমাৰ কেমেৰাত বন্দী হয়, মই এই যে ৰছীবিলাক টানি থৈছে গোটেই পুখুৰীৰ ওপৰে ওপৰে চৰাই নাহিবৰ কাৰণে, এইটোৱে আপোনালোকে মন কৰক। সাধাৰণতে মাছ পোকা চৰাইবিলাক আহে ন? এইটো মানে কি যেতিয়া বিভিন্ন দেশৰ চৰাইবিলাক আহে সেইবিলাক বহুত ডাঙৰ ডাঙৰ চৰাই, সিহঁতে মানে বহুত মাছ খায়। অঁ এটা সময় নিৰ্দিষ্ট সময়ত যে বাহিৰৰ পক্ষীবিলাকো আমাৰ ইয়ালৈ আহে, মাইগ্ৰেট বাৰ্ডবিলাক যেতিয়া আহে সেইবিলাক আৰু কি হয় পুখুৰীত কৰিব বিচাৰে আৰু সেইবিলাকৰ পৰা কি হয় পুখুৰীটো বেমাৰ আজাৰো বেছি হয়। যদি সেইটো আহি সোমাই যায় ইয়াতে, সোমাই গ'লে কি হয় বেমাৰ আজাৰ মানে সৃষ্টি হ'ব পাৰে। সেইটোৰ পৰা মানে ৰক্ষা পোৱা যায়। ৰক্ষা পাবৰ কাৰণে এনেকুৱা আপোনাৰ এইবিলাক আমি আগতে বৰশী পাইছিলোঁ এনেকুৱা। এইটো হেৰি নাইলন সূতা 4 নম্বৰ। হয় গোটেই যে পুখুৰীবিলাকৰ ওপৰত এনেকুৱাকৈ দিবলগীয়া হৈছে, আপোনাৰ যথেষ্টটো হেৰি হৈছে। সূতাত মোৰ মানে কি 1.5 লাখ টকা সূতাতে যায়, বাকী লেবাৰ খৰচটো বেলেগ। আৰু এটা কথা, আপোনাৰ এতিয়া এই মাছ আৰু গাহৰিৰ কাৰণে দৈনিক খৰচ কিমান মান হয়? মানে যিটো খাদ্য যোগান ধৰিবলগীয়া হয় ফিডত মানে কি মাছ আৰু ফিডত গাহৰিৰ কাৰণে ডেইলি 1 লাখ টকা লাগে। ডেইলি 1 লাখ টকা। বা প্ৰিয় দৰ্শক, আপোনালোকে গম পাইছে যে দৈনিক 1 লাখ টকা অকল মাছ আৰু গাহৰিৰ খাদ্যৰ নামত এইগৰাকী দেৱজিৎ বৰ্মনে খৰচ কৰে। আৰু সেইকাৰণেই হয়তো এতিয়া তেওঁ বছৰি প্ৰায় 10 কোটি টকা বছৰি তেখেতে এই গাহৰি আৰু মাছ পুহি আহৰণ কৰিব পাৰিছে। ইমান সহজ কথা নহয়। আমি চাওঁ আহক গাহৰিৰ যিটো ব্যৱস্থা আকৌ এবাৰ আপোনালোকক। দৰ্শক, মই যে কৈছোঁ বিজ্ঞানসন্মতভাৱে তেখেতে গাহৰিও ইয়াত পালন কৰে। এইটো গাহৰি আপোনালোকে মন কৰক যে কিমান সকাম নহয়। আৰু এই যে গাহৰিবিলাকক বিজ্ঞানসন্মতভাৱে তেখেতে ৰাখিছে, কিছু সময় পূৰ্বে কৈছিল যে ইয়াত যিবিলাক গাহৰিৰ গোবৰ সেইবিলাক মাছৰ খাদ্য হয় বুলি যে কৈছিল। মই পোনে পোনে আপোনাক এটা কথা সুধো, এতিয়া এইবিলাক গাহৰিৰ প্ৰজাতিটো থাকে বেলেগ বেলেগ প্ৰজাতিৰ গাহৰি। আৰু এইবোৰ কিমান ডাঙৰ হয়গে এটা গাহৰি? এইটোতো কিমান ওজনৰ হ'ব এইটো? এইটো মানে প্ৰায় 1 কুইণ্টেল 150 কিলো এতিয়া 150 কিলো, তাৰমানে 1.5 কুইণ্টেল আপোনাৰ 2.5 কুইণ্টেললৈকে হয়, 250। আৰু মই প্ৰিয় দৰ্শক, মই এতিয়া কৈছোঁ এই গাহৰিৰ এইটো যে তেখেতে পানী ছটিয়াই আছে, এই গাহৰিৰ গোবৰবিলাক মাছৰ যে খাদ্য হয় বুলি কৈছে, এই দৃশ্যটো আপোনালোকে চালেই গম পাব।
ইয়াত পানী মাৰিছে আৰু ইয়াৰ যিবিলাক গাহৰিৰ গোবৰ সেই গাহৰিৰ গোবৰবিলাক পোনপটীয়াকৈ গৈ এই পুখুৰীত পৰিছে আৰু এই পাইপেদি গৈ পেলাই পুখুৰীত পৰিছে আৰু তাত আপোনালোকে চাওক মাছে কেনেকৈ গাহৰিৰ এই গোবৰবিলাক খাদ্য হিচাপে গ্ৰহণ কৰি আছে এই মুহূৰ্তত। এই ব্যক্তিৰ লগত কথা পাতিম অসম চৰকাৰৰ মীন সঞ্চালকালয়ৰ মীন বিষয়া সুস্থিৰ শৰ্মা আছে মোৰ লগত। সময় আপোনাক মই আজি এই মুহূৰ্তটো লগ পাই বহুত মানে ধন্য মানিছোঁ আৰু আপোনাক মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আমাৰ সৌভাগ্য নাই মোক এটা কথা কওকচোন, আপুনিতো এইগৰাকী দেৱজিৎ বৰ্মনৰ কথা একেবাৰে আদিৰ পৰা অন্তলৈকে জানে কাৰণ আপুনি নিজেই এগৰাকী মীন বিষয়া যিহেতু। মই ইয়ালৈ আজি আহিছোঁ এই কাৰণেই যে ৰাজ্যখনৰ লাখ লাখ অভিভাৱক আৰু লাখ লাখ যুৱকসকলক এটা অনুপ্ৰাণিত কৰিব পৰা অনুষ্ঠান দেখুৱাবৰ কাৰণে যিটোৰ পৰা তেওঁলোকে নতুন এখন সপোন লিখিব পাৰে। দেৱজিৎ বৰ্মন মই ভাবোঁ তেনেকুৱা এগৰাকী আদৰ্শ ব্যক্তি আৰু অসমৰ ভিতৰত চাগে একমাত্ৰ ব্যক্তি হ'ব যিয়ে নেকি এতিয়া অকল ৰাজ্যখনৰ ভিতৰত নহয় আমাৰ বাহিৰলৈকো চুবুৰীয়া ধৰক ভূটান বাংলাদেশলৈও এতিয়া তেওঁ মাছৰ পোনা পঠিওৱাৰ এটা ব্যৱস্থা কৰিছে বা ডাঙৰ মাছো এতিয়া ধৰক গোটেই অসমৰ মাছ ইয়াৰ পৰা বহু যায় এতিয়া সামগ্ৰিকভাৱে সেইসকল মানুহৰ কাৰণে অভিভাৱক আৰু সেই যুৱকসকলৰ কাৰণে এগৰাকী মীন বিষয়া হিচাপে আপুনি এই মুহূৰ্তত কি ক'ব? এই মোৰ এই মই এটা কথাই ক'ম যে যদি আপোনাৰ নিষ্ঠা সততা একাগ্ৰতাৰ দুৰ্দান্ত উল্লেখ তেনেহ'লে প্ৰাপ্তিৰ পথত কিছু প্ৰত্যাহ্বান আহিব নোৱাৰে। দেৱজিৎ বৰ্মন তাৰ এটা জ্বলন্ত সেইকাৰণে শইকীয়া ডাঙৰীয়া মই কথা যে দেৱজিৎ বৰ্মনে যিটো পৰিয়ালৰ পৰা আহিছে 1990 চনত তেওঁ যদি ইচ্ছা কৰিলে হয় এনেকুৱা এটা কাম নকৰি তেওঁ সাধাৰণতে আমি বিচৰাৰ দৰে এটা চৰকাৰী চাকৰি বা বেলেগ কামত জড়িত হয়। কিন্তু 1990 চনত মাত্ৰ আধা কথা মাটিৰে তেওঁ এটা পুখুৰী কৰিছিল আৰু তেওঁ মীন পালনতকৈও তেওঁ কৰিছিলে কি সৰু যিটো গুণ পোনাক এইটো লৈ আহে তাক কিছু ডাঙৰ কৰি বিক্ৰী কৰে। প্ৰথম বছৰ তেওঁৰ লাভ হ'ল, তাৰপিছত তেওঁ আমাৰ লগত যোগাযোগ ৰাখিলে। কিন্তু এটা কথা মই ক'ব লাগিব যে সেই সময়ত তেওঁৰ কোনো গ্লেমাৰ নাছিল আৰু সাধাৰণতে যিটো হয় গ্লেমাৰ নথকা মানুহৰ ওচৰত যাব বহু সময়ত আপোনালোকে যি ধৰণে কথাটো নলয় কিয় মানুহে ইচ্ছা নকৰে। কিন্তু দেৱজিৎ বৰ্মনৰ এটা বস্তু আমি দেখিছিলোঁ যে তেওঁৰ নিষ্ঠা সততা একাগ্ৰতাৰ দুৰ্দান্ত অভিলাষ তাৰপিছত তেখেতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু প্ৰত্যেকটো প্ৰত্যাহ্বানক তেওঁ নিশ্চিতভাৱে সাহসেৰে জয় কৰিছে আৰু এটা কথা প্ৰমাণ কৰি দিছে যে মীন পালন এনেকুৱা এটা ক্ষেত্ৰ য'ত লাভৰ পৰিমাণ ইমান বেছি যাৰ ফলত যদি নিষ্ঠাৰে কোনো জড়িত হয় তেনেহ'লে সেই আধা কথা বা আধা বিঘাৰ পৰা আজি 700 বিঘাৰ বিশাল মীন সাম্ৰাজ্যৰ অধিপতি হৈ দুই নম্বৰ কথা মই আপোনাক এটা কথা ক'ব গ'লে ভাল পাম যে বিশাল অঞ্চল এই অঞ্চলটো আজিৰ পৰা আপুনি 20 বছৰ বা 15 বছৰ আগতে আহিলেহেঁতেন আপুনি আজিৰ অৰ্থসামাজিক প্ৰতিচ্ছবিখন নাপালেহেঁতেন। সেইকাৰণে নাপালেহেঁতেন ইয়াত ব্যক্তিগতভাৱে বেছিভাগ মানুহৰে পৰিত্যক্ত জলাশয় আছিল আৰু তাত এতিয়াও নহয় একো কাম কিন্তু দেৱজিৎ বৰ্মনৰ উদাহৰণ এইবিলাক পৰিত্যক্ত জলাশয় এই অৱস্থাত নাছিল। দেৱজিৎ বৰ্মনৰ উদাহৰণ লৈ সকলো মানুহে মীন পালন কৰিব আগবাঢ়ি আহিল আৰু দেৱজিৎ বৰ্মনে তেওঁলোকক বাধ্য মানে সহযোগিতা আগবঢ়াইছে তাত তেওঁ কোনো চেষ্টা ক্ষতি কৰে আৰু সামগ্ৰিকভাৱে এই গোটেই অঞ্চল মীন পালনৰ জৰিয়তে সামাজিক দিশত সাংঘাতিক উন্নয়ন কৰিছে। মই আহোঁতে দেখিছোঁ ৰাস্তাৰ কাষে কাষে প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে এটা পুখুৰী আৰু দুই একৰ আপোনাৰ নিচিনাকৈ দুই একক যেতিয়া মই ইয়াত কথা পাতিছোঁ সকলোৱে সেই কথাটো কৈছে যে এইটো পৰিৱেশ দেৱজিৎ বৰ্মনে আনি আগতে সেই পৰিৱেশটো নাছিল। তাৰমানে আপুনি যিখিনি কথা কৈছে এই কথাখিনি যদি আমাৰ ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ মানে যিসকল দিশহৰা যুৱক হয় বা অভিভাৱকে চাকৰি এটাৰ কাৰণে অনবৰত মৰি থাকে তেওঁলোকে যদি এই চিন্তাটো কৰে অন্ততঃ কাৰোবাৰ ঘৰত এবিঘা কাৰোবাৰ কথা এনেকুৱাকৈও ধৰক এটা মাটি পৰি থাকে এনেই পৰি থাকে খেতি বাতি নহয় তাতো যদি তেওঁলোকে এটা পুখুৰী খান্দি প্ৰথমতে এনেকুৱাকৈ এটা আৰম্ভ কৰিব বিচাৰে মই ভাবোঁ সময় লাগিব পাৰে কিন্তু তেওঁলোকৰ কাৰণে দুৱাৰ খোলা নিশ্চিত মানে আত্মপত্যৰে আত্মসংস্থাপন প্ৰশস্ত কৰিব পাৰিব কাৰণ ধান খেতিত আপোনাৰ যিটো মূলধনী ব্যয়ৰ লাভ হয় তাৰ তুলনাত মীন পালনত লাভটো যথেষ্ট বেছি মূলধনী ব্যয় আৰু অসমৰ মাটি পানী জলবায়ু ভৌগোলিক অৱস্থা মীন পালনৰ কাৰণে ইমান সুচল কেৱল আমি কিছু নিৰ্দিষ্ট পৰিক্ৰমাৰে যদি কামটো আগবাঢ়ো তেনেহ'লে ইয়াত প্ৰাপ্তিৰ পথত কোনো ঙাৰ নাই। খুব সুন্দৰ বহুত বহুত ধন্যবাদ আপোনাক ধন্যবাদ এইখিনি সহযোগিতা
অসমৰ টেলিভিশ্যনত আপোনালোকক আমি এনেকুৱা এটা দৃশ্য দেখুৱাম হয়তো এতিয়া যিটো চোৱাৰ পিছত আপোনালোক সকলো অভিভূত হ'ব লাগিবই মোৰ বিশ্বাস। আৰু মই বহুত দিনৰ মূৰত আজি মই পুখুৰীত নামিছোঁ এইকাৰণে যে ইয়াত দেৱজিৎ বৰ্মনে এই মাছখিনি ধৰিছে এই মুহূৰ্তত, আৰু কেৱল আপোনালোকক দেখুৱাবৰ কাৰণেই মই এই পুখুৰীত নামিছোঁ বহুত দিনৰ মূৰত, বহুত দিন নহয় বহুত বছৰৰ মূৰত আজি মই নামিছোঁ। মোক এটা কথা কৈ লওক, মোৰ সেইফালে কিমান দ আছে? ইয়াতকৈ যোৱা নহয় আৰু 5 ফুটৰ ওপৰত নাই। সাধাৰণতে দেখোন যেতিয়া মাছবিলাক পোহা পুখুৰীবিলাক দেখোঁ বোলে 10 ফুট কিবা 11 ফুট 12 ফুট হ'ব লাগে বুলি কয়। মোৰ অলপ ভয় লাগি গৈছে, আপুনি বেছি দূৰলৈ নাযাব। তাৰমানে কি হয়, আমাৰ অসমৰ মাটিকালিত বতৰ ইয়াতে মানে 5 ফুটৰ ওপৰত লাগে। সেইটো মানে কনষ্টাণ্ট লেভেল সদায় বজাই ৰাখিব লাগে। বাৰিষা হ'লে যে 10 ফুট হ'ব, খৰালি 2 ফুট হ'ব, এইটো নহয়। মানে সদায় এটা লেভেলত মাটি মোৰ যে ভৰিত কটৰ কটৰ মাৰি আছে, মোৰ মাছ নে কি? মোক হতৰ হতৰ মাৰিছে। আচ্ছা, আৰু এইটো 5 ফুট বুলি কৈছে আপুনি ন? প্ৰিয় দৰ্শক, মই কৈছোঁৱেই যে বহুত বছৰৰ মূৰত আজি মই এনেকৈ এটা ফিচাৰীত নামিছোঁ, আৰু মই ভাষা বিচাৰি পোৱা নাই যে কি অনুভৱ হৈছে মোৰ। তলত মোৰ বাচ্ছাক খুন্দিয়াইছে, ভৰিত খুন্দিয়াইছে, আৰু অলপ সোমায়ো গৈছোঁ মই যিহেতু। এতিয়া আমি মাছ কেনেকৈ এনেকৈ মীন পালক হিচাপে এতিয়া দেৱজিৎ বৰ্মনে এটা সুকীয়া পৰিচয় লাভ কৰিছে এইখন অসমতে। প্ৰিয় দৰ্শক, মোৰ সহযোগী প্ৰাঞ্জল আছে। প্ৰাঞ্জলে মোক দেৱজিৎ বৰ্মনৰ সন্দৰ্ভত খবৰ দিছিল। প্ৰাঞ্জল, অভিজ্ঞতাটো কোৱা। দাদা কি কওঁ, আপুনি চাওক মাছ এনেকৈ লৈ আছোঁ, অপূৰ্ব অপূৰ্ব। তোমাকো মই ধন্যবাদ জনাইছোঁ। এইগৰাকী দেৱজিৎ বৰ্মনৰ মাছৰ এই কাৰবাৰ সন্দৰ্ভত মোক প্ৰাঞ্জলে কৈছিল। মোৰ খুব ভাল লাগিছে, এটা অপূৰ্ব। তুমি এনেকুৱা মাছ আগতে ধৰি পাইছা নাই? হা, ইমান ডাঙৰ মাছ পাইছিলা? এইটো কি মাছ? ভকুৱা। কিমান ডাঙৰ, কিমান ওজন হ'ব? 2 কিলো। এইটো কিমান? এইটো 3.5 কিলো। অ' মাই গড। প্ৰিয় দৰ্শক, মই কৈছোঁ ভাষা নাই, ইমান এটা সুন্দৰ পৰিৱেশৰ মুখামুখি হৈছোঁ। দেৱজিৎ বৰ্মন, আপোনাক বহুত ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, এই যে দেৱজিৎ বৰ্মনৰ ইয়াত যিবিলাক কাৰুকাৰ্য হয় মাছক লৈ, আমি কিছু কথা আপোনালোকক কৈ আছোঁ। তাৰ মাজত এইবাৰ আৰু এটা দৃশ্য মই দেখুৱাব বিচাৰোঁ। মাছৰ যে 4টা ইয়াত কোৱালিটি প্ৰডাকশ্যন কৰা হয়, একেবাৰে 3 দিনীয়া এটা পোনা, তাৰপিছত যিটো ছেকেণ্ড ষ্টেজ হয় ফিংগাৰ তেখেতসকলে যিটো কয়, তাৰপিছত ইয়েৰলি আৰু খাবৰ কাৰণে যিটো ডাইনিঙত যায় সেই পৰ্যায়ত এই যে প্ৰথম পোনাটোৰ পিছত 3 দিনীয়া পোনাটোৰ পিছত যিখিনি ডাঙৰ কৰি বাহিৰলৈ পঠিওৱা হয়, কোনোবাই যেতিয়া মৎস্যপালকেই হওক বা কোনোবাই আমাৰ অসমতেই যে অকল বিচাৰে তেনেকুৱা নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া ইয়াৰ পৰা সেই কোৱালিটিৰ মাছখিনি প্ৰেৰণ কৰা হয়, কেনেকৈ পঠোৱা হয়, কি পদ্ধতিৰে পঠোৱা হয়, চাওক আপোনালোকে, দেখুৱাব বিচাৰোঁ মই। এনেকৈ পুখুৰীৰ পৰা উঠাই লৈ আহে, আৰু লৈ আহি তুমি মোক অকণ বুজাই দিবা নেকি? এইটো আমাৰ কাউণ্টিং হৈ আছে, এইটো পাৰ লিটাৰ 100 200কে আমি দিম। এইটো যাব আপোনাৰ, এইটো গাৰো ফিল্টাৰ। আচ্ছা, এইটো আছে আপোনাৰ ইম্প্ৰুভ কাটলা আৰু জইণ্ট জিৰ'। এইটো আমি 200কে দিছোঁ পাৰ কাৰ্টুন। এতিয়া আপোনাৰ 200কে আমি চবতে দি দিম। অ'কে, তাৰপিছত আমি ইয়াতে অক্সিজেন দিম। এইটো 12 আৱাৰ্ছলৈকে জিন্দাৰ মানে তাৰপিছত দি পুখুৰীত মেলি দিব পাৰিম। মানে 12 ঘণ্টা এইটো জীয়াই থাকিব। ইয়াত মানে অক্সিজেনটো কেনেকৈ দিব? অক্সিজেনটো আপুনি দেখাই দিম। এনেকৈ কি কাৰণে এতিয়া জোকাৰি আছে এইটো? এইটো অক্সিজেনটো পাবৰ কাৰণে। আচ্ছা, এতিয়া অক্সিজেনটো ইয়াতে কমি যাব, এতিয়া অক্সিজেন দিব লাগিব। আচ্ছা,
আৰু এনেকে গোটেই ফ্লাইটত পঠোৱা হয় আমি অল ইণ্ডিয়াত এনেকৈ ফ্লাইটত যেতিয়া যাব আমি ইয়াতে ধৰক একেলগে 200 কাৰ্টুন ৰেডি কৰি দিম দিলে এনেকৈ মানে 50টা থাকে আমি এনেকৈ মানে কাউণ্টিং কৰি এবাৰ লিটাৰত কাউণ্টিং কৰি সেইটো হৈ যাব চেম চাইজৰ পোৱালি থাকিব মাছৰ সেইটো চেম চাইজৰ আমি দিম মানে এটা আকৌ এবাৰ তুমি ক'বা নেকি এটাত কিমানমান থাকে এটাত এইটো 200 দিছোঁ আপোনাৰ ফ্ৰাই হ'লে আমি 500 ফ্ৰাই চাইজটো হ'লে সেইটো এডভান্স ফিংগাৰিং কাৰণে এইটো কমকৈ দিছোঁ মানে এইটো চাইজটো ডাঙৰ হৈ গৈছে তো মানে ধৰক 1 কেজি এটাত আহিব আহিলে মানে এইটো সোনকালে মৰি যাব ওচৰ জেগাত হ'লে আমি ইয়াতে 4 লিটাৰ দিম মানে এনেকুৱা টাইপ সেইটো মানে আমি কেলকুলেশ্যন কৰি লওঁ অক্সিজেনটো কিমান টাইমৰ কাৰণে কোন জেগালৈ যাব আচ্ছা সেইটো কেলকুলেশ্যন কৰি সেইটো হিচাপত আমি চিফ্ট মানে এইটো এই অক্সিজেন চিলিণ্ডাৰটো এইটো কামৰ কাৰণে ইয়াত আছে নেকি সেইটো কামৰ কাৰণে ইয়াত আচ্ছা প্ৰিয় দৰ্শক গম পালে আপোনালোকে যে আপুনি অকণ দাঙি দিব নেকি এনেই মই বস্তুটো চাওঁ বঢ়িয়া আচ্ছা এনেকৈ প্ৰত্যেকটোতে এনেকৈ অক্সিজেনটো দি কাৰ্টুনত ভৰোৱা আৰু তাৰপিছত আপোনালোকে গাড়ী দি পেলাই লৈ যায় গাড়ী লৈ যায় এয়াৰপৰ্টত আমি ৰেপ ইয়াতে কৰাই লৈ যাওঁ কাৰণ আমাৰ বহুত হৈ যায় কোৱান্টিটিটো মানে কাৰ্টুনত তাতে অলপ দিগদাৰ হয় ৰেপটো কৰি আমি এনেকৈ তাতে ডেলিভাৰী দিওঁ গতিকে আপোনালোকে গম পাইছে যে কেনেকুৱা সুন্দৰ এটা ব্যৱস্থা গতিকে 12 ঘণ্টা ধৰি ইয়াত এই ধৰণৰ পোনাবিলাক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যিটো গন্তব্যস্থানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় তাত পাই যায় আৰু এনেকৈয়ে দেৱজিৎ বৰ্মনে এই ব্যৱস্থাটো ইয়াত গ্ৰহণ কৰি আছে প্ৰিয় দৰ্শক গোটেই কেম্পাছটো খোজকাঢ়ি থাকিলে আপোনাৰ ভাগৰ লাগিব আৰু মোৰো এতিয়া সেই তেনেকুৱাই হৈছে অলপ ভাগৰ অনুভৱ কৰিছোঁ অকণমান বহিম আৰু অনুষ্ঠানটো আমি যিহেতু শেষৰ ফাললৈ আহিছোঁ বৰ বেছি সময় আৰু আমি ইয়াত নাথাকোঁ যাম গৈছে দেৱজিৎ বৰ্মনৰ লগত একেবাৰে শেষৰ ফালৰ দুটামান কথা মই পাতিব বিচাৰিছোঁ এটা সুন্দৰ পৰিৱেশ মই অনুষ্ঠানটো শেষ কৰিব লাগিব যিহেতু আপোনাৰ পৰা যামগৈ এতিয়া যোৱাৰ আগত কেইটামান কথা মোক সুধিব মাছৰ পৰা আৰু ফিগাৰীৰ পৰা মন্থলি আপোনাৰ ইনকাম আৰু খৰচ আৰু আপোনাৰ লাভ সকলো খৰচটো মানে কি হয় আপোনাৰ 4.5 কোটি মান টকা খৰচ হৈছে বছৰত আমাৰ মানে মাহত হিচাপটো নহয় কোনো মাহত হয়তো বিক্ৰী কৰি যাব পাৰে গাহৰি তেনেকুৱা মানে কিছুমান যায় মানে বিক্ৰী হয় পোৱালি কেতিয়াবা মানে ডাঙৰ বিক্ৰী হয় তেতিয়া আমাৰ মানে বছৰটোত মানে 10 কোটি টকা 10 কোটি টকা চেল তাৰে মানে কি হয় মাছৰ ক্ষেত্ৰত মানে কি 6.5 কোটি আৰু আপুনি গাহৰিবিলাক ক'লৈ পঠিয়াই দিয়ে আমাৰ গাহৰি মানে কি হয় হেৰি হয় মানে মিটিং ফাৰ্মে আমাৰ পৰা লয় মানে NGO কি কৰে ওদালগুৰি জিলাত যিখিনি মানে গাহৰি ডিষ্ট্ৰিক্ট সেইখিনি মোৰ পৰা লৈছে এনেকৈ অৰুণাচলত বিভিন্ন জিলাত বিভিন্ন মানে স্কিমতো লয় মানে বহুত বেনিফিচিয়াৰী মোৰ পৰা লয় মানে তেওঁ যিবিলাকে মানে কোৱালিটি মানে পিগলেট বিচাৰে সেইখিনি মানে মোৰ পৰা লৈছে মাছৰ তেনেকুৱা মাছৰখিনিও কোৱালিটি মানে বিচাৰে মানে ডাঙৰ মাছ কৰি ভাল পোৱালি লাগে ভাল মিট লাগে গতিকে ইয়াৰ পৰা দিছোঁ আৰু অসমত ধৰক এতিয়া এই গাহৰি আৰু মীন পালকৰ ক্ষেত্ৰত নতুন এটা ধাৰা আৰম্ভ হৈছে লাহে লাহে আমি গম পাওঁ কিন্তু এনেকৈ কম্পজিট হিচাপে ফিগাৰী আৰু মাছ দুয়োটাৰ যৌথভাৱে এনেকৈ একেলগে কৰা হিচাপে আপুনি অন্যতম বাটকটীয়া নেকি অসম মানে অসম বুলি নহয় মোক মানে বিভিন্ন মানে ফিচাৰী চেক্টৰৰ মানুহে কৈছে মানে ইণ্ডিয়াৰ ভিতৰত মানে কি হৈছে কম্পজিট ফাৰ্ম মানে ডাঙৰ ফাৰ্ম নাই গাহৰি মানে পিক কাম ফিছ কালচাৰ দুইটা তাকেতো মানে ইণ্ডিয়াত মানে গাহৰি আৰু মাছ মানে যিমান গাহৰি মই পুখুৰীৰ লগত কৰিছোঁ মানে কি এইখিনি মানে কি হৈছে ইণ্ডিয়াৰ মানে মোৰ
মানে বেছি গাহৰি আছে পুখুৰী ক্ষেত্ৰত আছে বেলেগ বেলেগ মানুহ আছে আৰু হয় হয় জানিছোঁ কিন্তু কম্প'জিট ফাৰ্ম হিচাপে ডাঙৰ নাই আপোনাৰ ইয়ালৈ বাহিৰৰ যদি কোনোবাই আহি আপোনাৰ পৰা প্ৰশিক্ষণ ল'ব বিচাৰে মানে কি আমাৰ ইয়াতো প্ৰশিক্ষণ চলি আছে মানে কি যিবিলাকে আমাৰ প্ৰশিক্ষণটো কেনেকুৱা হয় বিভিন্ন NGO কৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰে কিছুমানে নিজাববীয়াকৈ লয় গতিকে ল'লে সেনেকৈ আমি মানে কি হয় আপুনি ফিজ কিমান লয় ফিজটো এতিয়ালৈকে লোৱা নাই মানে কি হয় তেওঁলোকে মানে প্ৰশিক্ষণো ল'লে আৰু আমাৰ পৰা মাছ আৰু গাহৰি বা ফিড এইখিনি তেওঁলোকে নিজে কিনি দিয়ে আচ্ছা মানে আমি সেইখিনি ফ্ৰী ছাৰ্ভিচ কৰাই দিওঁ অঁ গতিকে যিখিনি প্ৰেক্টিকেল নলেজ এতিয়া ধৰক গাঁৱৰ পুখুৰী পাৰত বিভিন্ন মানে গছ গছনি দিয়ে আমি দিব নিদিওঁ মই দিব নিদিওঁ আৰু তেওঁ কৰক হৰ্টিকালচাৰ কৰক আনাৰস কৰক কল কৰক নেমু কৰক ডাঙৰ গছ কৰিব কৰিলে কি হ'ব কৰিছোঁ আচ্ছা আচ্ছা আৰু আপোনাৰ এতিয়া এইখিনিত ধৰক যিটো আধিপত্য মই কৈছোঁ যে অকল এই অঞ্চলটোতে নহয় গোটেই নলবাৰী জিলাখনৰ ভিতৰত বা অসমৰ ভিতৰতে আপোনাক এতিয়া মানুহে যিখিনি এই ক্ষেত্ৰটোৰ লগত জড়িত তেওঁলোকে জানে কিন্তু মই এই ক্ষেত্ৰৰ লগত জড়িত নোহোৱা মানুহখিনিক আজি জনাবৰ কাৰণে যিহেতু মই আপোনাৰ তালৈ আহিছোঁ সকলোৱে গম পাওঁ আৰু জানক বুজক যে আপুনি কেনেধৰণৰ কাম কৰি এটা মানুহক আদৰ্শ দেখুৱাইছে সেই যুৱকসকলৰ প্ৰতি বা সেই অভিভাৱকসকলৰ প্ৰতি আপোনাৰ আহ্বান কি হ'ব প্ৰথমতে কি হ'ব চাব মই যেতিয়া বিজনেছটো ব্যৱসায় আৰম্ভ নহওঁ মানে কি মই 15 বছৰ বয়সৰ পৰা মানে মেট্ৰিক দিয়াৰ পৰা মই কৰিছোঁ সেইটো মই আস্থা মানে কি হয় আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক কেনেকুৱা মানে আজি এইটো কৰিম কালি সেইটো কৰিম মানে সেইটো ভাৱত কৰিব নালাগে মানে কি হ'ব তেওঁলোকে ধৰক এটা পুখুৰীত কি হয় 1000 মাছ পুহিব লাগে তেওঁলোকে প্ৰথমতে 2000 পুহিব যায় তাই 500 পোহক ডাঙৰ কেনেকৈ কৰিব লাগে প্ৰশিক্ষণটো ল'ব লাগে গতিকে তেওঁলোকক মানে প্ৰথম যিবিলাক ল'ৰা ছোৱালী আহে তেওঁলোকক মই মাছৰ সংখ্যাটো কমাই দি মাছ যে ডাঙৰ হয় আমাৰ অসমৰ মানে সেইটো মানে প্ৰশিক্ষণটো সেনেকৈ প্ৰথম গতিকে তেওঁলোকে সেনেকৈ স্ল' গ্ৰোথটো ল'ব লাগিব মানে কি হাই গ্ৰোথ ল'ব লাগিলে তেওঁলোকৰ কি হ'ব ইনভেষ্টমেণ্ট বাঢ়িব মানে ৰিস্ক থাকিব গতিকে প্ৰথম শিকিব লাগিব নিশিকাকৈ এইটো মানে খেতি কামটো কৰিব নোৱাৰিব এইটোতে এতিয়া আমাৰ ফিচাৰীটো ইণ্ডাষ্ট্ৰী হৈ গ'ল এতিয়া মোৰ ফাৰ্মখন ইণ্ডাষ্ট্ৰীৰ লগতো ৰেজিষ্ট্ৰেশ্যন আছে গতিকে ডিপাৰ্টমেণ্টৰ লগতো আছে এনএলিৰ লগতো আছে গতিকে আমি গতিকে এইটো খেতি বুলি নহয় এইটো ইণ্ডাষ্ট্ৰীত পৰিণত হৈছে আচ্ছা আচ্ছা খুব সুন্দৰ কথা এটা কৈছে হয় দীপেন মই এটা কথা কওঁ নেকি এই ড্ৰোনটো যে ব্যৱহাৰ কৰি আছে এফালে মাছটো ওপৰলৈ নিবলৈ দিয়াচোন এফালে যে মাছে খাই আছে ইমানটো নাহে চালোঁ হয় নেকি নাহে নাহে চাহ পৰে হয় নেকি 35টা পুখুৰী আছে ইয়াত কোনোবাই আপোনাক অন্যায় কৰোঁ বুলি ক'লে আপুনি মানে ৰাতি ধৰক গম নাপায় আপোনাৰ সেই গোটেই পুখুৰী চাবৰ কাৰণে আপোনাৰ মানুহ থাকে নেকি মানুহ থাকিলেও মানে কি হয় আমাৰ ইয়াতে অন্যায়টো এনেকৈ নপৰে তাৰমানে আমাৰ ইয়াতে আমাৰ মানে কি সেই সদিচ্ছাখিনি মানুহৰ ইয়াতে মানুহৰ কি হৈছে এই যে গাহৰি মাছ এইটো মানে ওপৰত আস্থাটো আছে যে সি কৰিছে মই খাব পাম সেইটোৰ কাৰণে মানে কি হৈছে অন্যায় নকৰে। উন্নতি হ'লে মানে চবৰে উন্নতি চবৰে উন্নতি তেনেকুৱা এটা ভাৱ আছে আৰু এটা কথা শুনিবলৈ বেয়া ক'বলৈ বেয়া আপুনি এতিয়া ধৰক উঠি গৈছে বহুতেতো আপোনাক এই অঞ্চলটোত এতিয়া জানে যে আপুনি বছৰি 10 কোটি টকা আপুনি ইনকাম কৰা এজন ব্যক্তি এতিয়া ভগৱানে কৰক যে আপুনি মাহেকত 1 কোটি টকা এতিয়া আপুনি গাহৰি আৰু মাছ বিক্ৰী কৰি যদি মই গড় হিচাপে এটা কৰোঁ বৰ বেছি দিন নালাগিব চাগে আপোনাৰ সেই দিশলৈ আপুনি গৈ আছে আপোনাকতো বহুতে চান্দা তান্দা ইয়াত বিচাৰি আপোনাক হাৰাশাস্তি কৰিব পাৰে চান্দাৰ ক্ষেত্ৰত মানে কি হয় ইয়াতে মোৰ পৰা আদৰ্শ লৈ পাব্লিকে যিটো ভাৰত নিজৰ মাটি বাৰীখিনি সংৰক্ষণ কৰিছে বা উৎপাদন কৰিছে সেই ক্ষেত্ৰত মানে যথেষ্ট সন্মান কৰে মোক চাই কৰিছে গতিকে এতিয়া মানে চান্দাৰ ক্ষেত্ৰত মই নিদিওঁ কাৰণ কিয় আমাৰ যেতিয়া পঞ্চায়তবিলাকে ৰাস্তাবিলাক বনায় সেইখিনি ৰাস্তা দি আমাৰ গাড়ী মটৰ আহিব নোৱাৰে গতিকে মই চান্দা দিয়াত কৰি মানে কি হয় মানে আমাৰ বিলৰ ৰাস্তাটোৱে মই শিল বালি দিলোঁ মাটি দিলোঁ এতিয়া মানে কি হ'ল এইটো মানে আমাৰ আপুনি পইচা নিদিয়ে চান্দা নিদিওঁ মই চান্দা নিদিয়ে কিন্তু বেলেগ ধৰণে সহায় কৰি দিয়ে খুব ভাল কাম এটা কৰিছে মই আপোনাৰ পৰা মানে কি ক'ম মই বহুতখিনি নিজে আজি শিকিলোঁ আৰু মই ভাবোঁ আমাৰ দৰ্শকসকলেও বিশেষকৈ যিসকল উদ্যমী যুৱক যুৱতী আছে যিয়ে নিজৰ জীৱনটো নতুনকৈ সজাব বিচাৰে
বা ভৱিষ্যতলৈ স্বপ্ন দেখি তেওঁলোক বেলেগ ধৰণে আগবাঢ়িব বিচাৰে, আত্মবিশ্বাসৰ দৰকাৰ সেই সময়ত। আজি আপোনাৰ এই কথাখিনিয়ে মই ভাবোঁ সেইসকল যুৱকক বহুত প্ৰেৰণা দিব আৰু সাহস দিব। সেইকাৰণে মই আপোনাৰ ইয়ালৈ আহিছোঁ। মোৰ বহুত ভাল লাগিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাক আৰু শক্তি দিয়ক, আপুনি বহুদূৰ এনেকৈ আগুৱাই যাওক। এতিয়া আপুনি 10 কোটি টকাৰ আপুনি বছৰি যিহেতু আৰ্ণ কৰা ব্যক্তি, মই ক'লোৱেই যে 12 মাহত আপুনি 12 কোটি কৰিবলৈ বৰ বেছি দিন নাই। আপুনি সেই দিশত আগবাঢ়ক আৰু ভাৰতবৰ্ষৰ ভিতৰতে আপুনি এজন মই ভাবোঁ আনৰ কাৰণে আদৰ্শ ব্যক্তি হওক, উজ্জ্বল নক্ষত্ৰ হওক। আমি আপোনাক লৈ ভৱিষ্যতলৈ যাতে আৰু অধিক গৌৰৱ কৰিব পাৰোঁ, মই সেয়াই শেষত আপোনাক কামনা কৰিম। আপোনাৰ প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমি এগৰাকী উদ্যমী আৰু বিশেষভাৱে আত্মবিশ্বাস যাৰ খুব প্ৰচুৰ আৰু প্ৰবল, একো নথকাৰ পৰা আৰম্ভ কৰিছিল নিজৰ এটা যাত্ৰা। ক'ৰ পৰা আহি ক'ত পাইছেহি আপোনালোকে চাগে আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত সকলোখিনি কথা গম পাইছে। আজি এই যে বিশাল এটা এলেকাত ড্ৰোনত আপোনালোকে দেখিছে যে কিমান পুখুৰী 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 পুখুৰী, চবফালে কেৱল এটা সৰু পুখুৰীৰ পৰা প্ৰথমতে আৰম্ভ কৰি আজি এই 35টা পুখুৰীৰ তেখেত মালিক হৈছে। এই 300 বিঘা মাটিত তেখেতে অকল মীন পালন কৰিছে। আৰু কম্পজিট হিচাপে যদি চাই ভাৰতবৰ্ষৰ ভিতৰত পিগাৰী আৰু ফিছ অৰ্থাৎ গাহৰি আৰু মাছ পালকৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতেই তেখেতক বিশেষজ্ঞ ব্যক্তিসকলে কোৱাৰ ভিতৰত তেখেত একক অনন্য হৈ জিলিকি উঠিছে। এইখন অসমৰে নলবাৰী জিলাত থাকি দেৱজিৎ বৰ্মনে যদি এইখিনি কাম কৰিব পাৰে, আমাৰ উঠি অহা প্ৰজন্মৰ আন যুৱকসকলে কিয় কৰিব? কেৱল সদিচ্ছা লাগে, আন্তৰিকতা লাগে আৰু লাগে আত্মবিশ্বাস যে আমি কৰিব পাৰিম, আমি কৰিম। দেৱজিৎ বৰ্মনৰ যদি আমাৰ ৰাজ্যখনত সৃষ্টি হয়, আমি অসমখনৰ অৰ্থনৈতিক সামাজিক ভেটিটো ক'ৰ পৰা আমি ক'লৈ লৈ যাব পাৰোঁ, সেয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আৰু অনুভৱো কৰিব পাৰিছে। চেলুট জনাইছোঁ দেৱজিৎ বৰ্মনক, আৰু আপোনালোকক দূৰৰ পৰাই শুভেচ্ছা জনাওক। আশীৰ্বাদ দিয়ক জ্যেষ্ঠসকলে, যাতে দেৱজিৎ বৰ্মন আৰু বহুদূৰ আগুৱাই যায়। অকল নিজৰ কাৰণে নহয়, অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত, উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক ভেটি মজবুত কৰাৰ স্বাৰ্থত এনেকুৱা দেৱজিৎ বৰ্মনৰ সৃষ্টি হওক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰান্তে প্ৰান্তে। তাৰেই কামনা কৰি আজিৰ এই বিশেষ অভিমত